হেল্ল' এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো বহুত বেছি ভালে আছে আৰু মোৰো ভাল আৰু প্ৰায় এতিয়া 10 মান বাজিছে আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, নহ'লে ভিডিঅ' কৰিম বুলি কৈ থাকি যায়। আৰু এইফালে এয়া দেখিছেনে আমাৰ চায়ান, আজিকালি আকৌ আমাৰ চায়ানকো ভিডিঅ' কৰিব লাগে। আৰু এইফালে এতিয়া এয়া বতৰ চাওকচোন, ইমান বেছি এইকেইদিন গৰম আৰু এইকেইদিন গৰমৰ পিছত এতিয়া বতৰ একদম পূৰা ঠাণ্ডা কৰি দিছে আৰু ভাল লাগে দেই এনেকুৱা বতৰত। বৰষুণ নেৰানেপেৰাকৈ আৰু বতাহো মাৰিছে। আৰু এনেকুৱা বতৰত কাৰ কাৰ স্পাইচি খাবলৈ মন যায় প্লিজ কমেণ্ট কৰি জনাবচোন দেই। মোৰ আজি খাবলৈ মন গ'ল ব্ৰেড চপ আৰু মই আলু চপ বনাম আৰু ভাবিছোঁ আপোনালোকৰ ওচৰত মই ব্ৰেড চপৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি। আৰু আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল। আৰু এইফালে এয়া দেখিছেনে, আলুখিনি মই ফ্ৰাই কৰি ল'বৰ কাৰণে দুটা সৰু সৰুকৈ মই পিঁয়াজ লৈ লৈছোঁ। এই পিঁয়াজখিনি মিহি মিহিকৈ কুটি অলপ ৰঙচুৱাকৈ মই ভাজি ল'ম। ৰঙচুৱা হোৱাৰ পিছত ইয়াত মই অলপমান আদা নহৰু পেষ্ট, জিৰা, ধনিয়া, ৰেড চিলি মছলাখিনি দি দিম, তেতিয়া খাবলৈ ভাল লাগিব। আৰু মছলাখিনি অলপমান গোন্ধ নোযোৱালৈকে মই ভাজি থাকিম। তাৰপিছত মই আলুখিনি দি দিছোঁ আৰু আলুখিনি বৰ বেছি মই ফ্ৰাই নকৰোঁ, অলপ মই ৰঙচুৱা কৰি দিম। এইফালে এয়া দেখিছেনে, আমাৰ আলুখিনি ৰেডি হৈ গ'ল। এতিয়া মই বেচনখিনি ৰেডি কৰি ল'ম। ইয়াত মই অলপমান নিমখ দিছোঁ, আদা নহৰু পেষ্ট, অকণমান বেকিং, জিৰা, ধনিয়া দি দিছোঁ আৰু ধুনীয়াকৈ মই ঘুলি ল'ম এইখিনি। এতিয়া মই এয়া দেখিছেনে, আমাৰ আলু আৰু বেচনখিনি ৰেডি হৈ গ'ল। এতিয়া মই ব্ৰেডখিনি এটা এটাকৈ এনেকৈ ছাইডৰখিনি কাটি ল'ম, তেতিয়া মই বনাবলৈ কাৰণে ভাল হ'ব। আৰু মই এই ছাইডৰখিনি কিন্তু পেলাই নিদিওঁ, মই আলু চপ বনাম পিছত মোৰ আলু চপত দিবলৈ কাৰণে সুবিধা হ'ব। আৰু এতিয়া আপোনালোকে চাই যাওক মই কিদৰে বনাই আছোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনি এইদৰে এখনৰ ওপৰত দি আন এখন ব্ৰেড ধুনীয়াকৈ জাপি দিম আৰু গোটেইখিনি মই এইদৰে এটা এটা কৰি ৰেডি কৰি ল'ম। তাৰপিছত মই ত্ৰিভুজ দৈৰ্ঘ্যতে কাটি ল'ম। আপোনালোকে এনেকুৱা নকৰি এখন ব্ৰেডতে দি ধুনীয়াকৈ ত্ৰিভুজ দৈৰ্ঘ্যতে জাপি দিব পাৰে, কিন্তু মই সহজ হ'ব বুলি সেইদৰে কৰিলোঁ। আৰু আপোনালোকে এবাৰ প্লিজ ট্ৰাই কৰি চাবচোন, খাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগে আৰু আলহী আহিলেও সহজতে বনাই দিব পাৰি। আৰু এইফালে এয়া দেখিছেনে, ফাইনেলি আমাৰ ব্ৰেড চপ ৰেডি হৈ গ'ল।